हेलो नमस्कार स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেললৈ আকৌ এটা নতুন ভিডিঅ'লৈ মই দিম বুলি ভাবিছোঁ আজি তো মই আজি গৈ আছিলোঁ বিশেষ এটা ঠাইত আৰু বিশেষ এটা পূজাত মনসা পূজা হয় কিন্তু দেই মনসা পূজাৰ অঞ্চলটো হ'ল সৰ্থেবাৰীৰ কাষৰে হেলচা বুলি ঠাই এখনৰ গাঁওখনৰ নাম হ'ল বৰবিলা তাতে ৰাইজে ডাঙৰ পূজা এখন পাতে মনসা পূজা তো সম্পূৰ্ণ মনসা পূজাটো দেখাবলৈ চেষ্টা কৰিম তো আৰু বহুত দিন ওলোৱাও নাছিলোঁ ঠিক আছে আজি আৰু মোৰ লগত আছে মোৰ ভাইটি যাব নিবিৰ তো ইয়াৰো এটা ইউটিউব চেনেল এটা আছে সৰু সুৰাকৈ তো নিবিৰ প্ৰ' ব্লগছ তো নামটো হ'ল নিবিৰ প্ৰ' ব্লগছ তো ঠিক আছে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব আপোনালোকে ময়ো হয়তো নাজানিব পাৰোঁ ঠিক আছে থেংক ইউ আপোনাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই বলক আৰু আপোনালোককো লৈ যাই আছোঁ মই আমি এতিয়া নলবাৰী পামেই আৰু এটা সৰু এটা ব্ৰেক লৈ ল'লোঁ অলপ ষ্টিং খাই দিওঁ এনাৰ্জি ড্ৰিংক আজি তেনেকুৱা নাই ৰাতিপুৱাই আহিছোঁ আজি সেইটো পিন্ধি আছোঁ দিয়কচোন তো এটা ষ্টিং খাই লওঁ তো সেইপিনে বাবুও খাই আছে ষ্টিং তো এতিয়া ষ্টিংটো খাই কিনে আমি আকৌ যাই আছোঁ ইয়াৰ পৰা আৰু কমচে কম 30 কিলোমিটাৰ হ'ব 20-30 কিলোমিটাৰ হ'ব তো বৰ্তমান আমি আহি পালোঁ ইয়াতে মন্দিৰত এতিয়া গৈ আছোঁ তো মানুহ হৈছে প্ৰায় মানুহ হৈছে মই এবাৰ দেখাই দিওঁ আমি এতিয়া মন্দিৰত যাব কাৰণে লাইন ধৰি আছোঁ পূৰা একদম ভিৰ দেখাই দি আছোঁ আপোনালোকক আপোনাৰ মন্দিৰটো তাতে চাকি জ্বলাব নিদিয়ে সেয়া কৰিব লাগে তো এই লাইনত লাগি আছোঁ আমি সেৱাটো কৰি দেখাই আছোঁ তো বৰ্তমান আমি পূজা দিলোঁ এতিয়া পূজা দিয়াৰ পিছত যিহেতু একো খোৱা নাই ইমান দূৰৰ পৰা আহিছোঁ এতিয়া কমিটিৰ মানুহে কিবা খুৱাব এনে আৰু দৈ মিঠাই তেনেকুৱা ধৰণৰ কিবা এটা তো ঠিক আছে বলক আৰু পূজাখন সম্পূৰ্ণ আপোনালোকক দেখাব চেষ্টা কৰিম আচলতে দেখাম বুলি নহয় পাৰোঁ নোৱাৰোঁ চাওঁ তো গোটেইখিনি মই দেখাম তো ঠিক আছে আৰু আগলৈ দেখা দেখোঁ আৰু কিনো খাই এইটো দেখাম আমি চিনা পাব ঠিক আছে খাই কিনে
ৰন্ধা সঁজুলি খোৱা খাদ্যৰ পৰা আদি কৰি সজোৱালৈকে সকলোখিনি আছে ইয়াতে। তো এইবিলাক হ'ল পুতলাৰ দোকান। তো চব ফিক্স প্ৰাইচ 100 rupees। তো ইয়াতে এইবিলাক জিলাপি দোকান খোৱা খাদ্য এইবিলাক জিলাপি পূজাখন বিৰাটেই ডাঙৰ হয়। আৰু লগতে ইয়াতে মানে প্ৰত্যেক বছৰে কাতি মাহত হয় পূজাখন মই জনাত। আৰু খুবেই ডাঙৰ হয় পূজাখন আৰু বলি প্ৰথাও চলে ইয়াতে। তো তাৰপিছত মানে এৰিও দিয়ে সম্পূৰ্ণকৈ। এয়া আমাৰ পাৰ এৰি দিব ইয়াতে 3 যোৰ। এয়া পাণ বনাই আছে। গাঁৱত আহিলে আমি বিশেষকৈ পানেই খাওঁ। আপোনাৰ কেনেকুৱা বিক্ৰী বাৰ্তা? মানুহ কম ন এইবাৰ? বিক্ৰী নাই। অঁ এইয়া মানে কৰোণাৰ কাৰণে মানুহ অলপ কমিছে যোৱাবাৰতকৈ বা তাৰ আগৰবাৰতকৈ। ঠিক আছে, বৰ্তমান আমি গৈ আছোঁ যিখন বিলত মানে পঢ়ায় সেই ভগোৱা ঠাইখিনিত গৈ আছোঁ। দেৰিমাক পঢ়ায় আচলতে দেৰিমাক নপঢ়ায় মানে কি যিখন ভেল মানে কি মানে আপোনালোকৰ এইটো বলি পথা হয় যে সেই বলি পথাৰখনৰ এইটো য'ত পঢ়ায় নদীখন মানে নদী নহয় আচলতে বিল হয়। সেই বিলখনলৈকে গৈ আছোঁ আৰু তাৰে কিছু এখন বহুত ডাঙৰ বিল হয়। তো বলক যিটো নামেৰে জড়িত সেইখন বৰবিলা ঠাই। তো বৰবিলা যি মানে এটা ডাঙৰ বিলৰ কাৰণে নামটো দিয়া হ'ল বৰবিলা। তো ঠিক আছে বলক দেখাই আছোঁ। এই ঠাইডোখৰতে বলি হয়। তো এইবিলাক কলৰ কিছু অংশ কাটি থোৱা হৈছে। সেইটো বলি হ'ব এখন বিলখন। আহিবলৈ সেই বিলখনত বিৰাট ডাঙৰ বিল এইখন। তো ইয়াতে দেৰিমাহ পঢ়াব আচলতে ভেলখন পঢ়ায় যিটো মানে কি বলি কথাটো কৰি কিনে সিহঁতে বিলখন ভেল বুলি যিটো কয় সেই ভেলখন পঢ়াই দিয়ে। সেইখন বিল সম্পূৰ্ণ বিলখন এখন বিৰাট ডাঙৰ বিল আৰু বিৰাট মাছ পায়। চেনেল এটা আছে, নামটো কৈ দিবাচোন চেনেলটোৰ। আমি যাই আছোঁ দলঙেৰে। পুনৰ বিলখন দেখুওৱা হ'ল আপোনালোকক। এতিয়া আমি গৈ আছোঁ সেই পূজালৈকে, পূজাৰ পৰা যাম মাহী ঘৰলৈকে আৰু আপোনালোকক দেখাম মই কিছু বস্তু। আৰু পাৰিলে মই সেই যিটো বলি হয় সেই গোটেইখিনি দৃশ্য দেখাব চেষ্টা কৰিম। তো লগতে ইয়াতে কিবা মাছ নে কিবা পুহি থৈ দিছে ইয়াতে। এইটো মাছ পুহি থৈছে। ইয়াতে বেলুন দিয়ে, মই বেলুন দিম। নাই একো বেলুন নাই দিয়া। আপনি যেতে আছে অতি সোনকালে আহি আমাৰ কাৰ্যালয়ত উপস্থিত হ'ব। ভিডিঅ' ফটোগ্ৰাফী মই দেখা নাই। এইখনে বেলখন হয়, এই গোটেই বেলুনেৰে ভৰা একদম। তো এইখনে দাঙি নিব। কল আৰু বেলুনেৰে ভৰা আছে পূৰা একদম। এইখন পিছত পূজা হোৱাৰ পিছত সেই যিটো মই ঠাইটো দেখাইছিলোঁ সেই ঠাইলৈ পূৰা লৈ যাব দাঙি কেনে। তো তেওঁলোক আছে যোনে দাঙি নিব, তেওঁলোক লঘনে ভোকে থাকে। তেওঁলোক হয়। তো ঠিক আছে, পিছলৈ মই আৰু দেখাম বলক। ঠিক আছে, এতিয়া মানুহ পূৰা একদম। তো এতিয়া মই মোৰ মাহীৰ ঘৰলৈ গৈ আছোঁ। তো দিনটো একো খোৱা নাই, এতিয়া কিবা অলপ নিৰামিষে খাই লওঁ।
সকলোৱে মাহী ঘৰলৈ গ'ল, এতিয়া আমিও গৈ আছোঁ। ঠিক আছে ব'লক। তো পূজাৰ পৰা আহিলোঁ, এতিয়া আমি আৰু গুৱাহাটী মোৱা হৈছোঁ। তো এতিয়া আমি ৰাতি আন্ধাৰো হ'ল অলপমান, তো এতিয়া আমি গুৱাহাটীলৈ যাব লাগিব। তো পূজাখন সম্পূৰ্ণ দেখালোঁ আৰু কিছু কিছু দেখাব নোৱাৰিলোঁ, বেয়া নাপাব, কিন্তু যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ। তো ঠিক আছে, তো আজিলৈ বিদায়, টিল এণ্ড টাটা, বাই বাই।